স্বাগতম জনাইছোঁ আমাৰ খদমদ নিউজলৈ আৰু আপোনালোকে চাই থাকক আমাৰ খদমদ নিউজ। আজি যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু আমাৰ অঞ্চলৰে ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা আমি জানিব বিচাৰিম আৰু আপোনালোকে চাই থাকক। আমাৰ লগত আছে ভেলকু কেমেৰামেন। আহক আমি যাওঁ এতিয়া। নমস্কাৰ। আজি যেহেতু আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিছে, আমি সেইকাৰণে মানে এখন এনেকুৱা ভিতৰীয়া গাঁৱত আহিছোঁ, মানে যিখন গাঁৱৰ ল'ৰা এজনে 7টাৰ ভিতৰত ছয়টা পৰীক্ষাৰ ভিতৰত 6টাতে লেটাৰ পাবলৈ সক্ষম হৈছে। আমি আজি তেখেতৰ লগত কথা পাতিম, কেনেধৰণত মানে পঢ়িছিল, কেনেকুৱাকৈ মানে ইমান কষ্ট কৰিলে, সেইখিনি গোটেইখিনি কথা আমি জানিব বিচাৰিম আৰু আপোনালোকে চাই থাকক আমাৰ খদমদ নিউজ। দাদা এই আহকচোন অলপ। ক'ত গেল আপোনাৰ ল'ৰাটো? ক'ত গেল? মোৰ ল'ৰা আছে, ঘৰতে আছে। মাতক বা মানে তোমাৰ অলপ পৰিচয়টো দিব। মোৰ নাম তালুকদাৰ টাউমাৰা। হয়, এই কেমেৰামেন গামোচাখন দিছোন। ধৰক আপুনি থৈছোঁ। তুমি যি 6টা বিষয়তে লেটাৰ ল'লি, মানে কেনেকুৱা প্ৰিপেৰেশ্যন কৰিছিলে আমাক অলপ বুজাই দিয়কচোন। মই ৰাতিপুৱা উঠিয়ে ৰাতিপুৱাই উঠিয়ে পঢ়ে নহয়। এটা কথাটোতো ক'ব দি অলপ। দে কওক। তাৰমতে ৰাতিপুৱা উঠি কিনে অলপ ঘূৰি ফুৰি আহিলোঁ আৰু গধূলিবিলাক ধূপ চাকি দি ধূপ চাকি দিয়ে পঢ়ে আৰম্ভ কৰে পঢ়া। কথাখিনি ক'ব দি আৰু অলপ ফুৰি আহিলোঁ। আহি কিনে ৰাতি আৰু ভাত চাত খাই কিনে ৰাতি ভাত চাত খাই সকলো টোপনি মাৰাৰ পিছত পঢ়া আৰম্ভ কৰে। দাদা মোক কিবা ক'ব দিব না? আপুনিয়ে কৈ থাকেছোঁ। মেট্ৰিক মই দিছোঁ না আপুনি দিছে? তুমিয়ে দিছা। মোকো অলপ ক'ব দি। দে কওঁ, তুমিয়ে কওঁ। মই মানে কিতাপ সিমান পঢ়া নাছিলোঁ, পঢ়াই নাছিলোঁ বুলি ক'ব পাৰি আৰু। মানে তোমাৰ কিতাপৰ লগত একেবাৰে সম্পৰ্কই নাই? সেনেকুৱাই। মোৰ নাছিল, কিন্তু ব্ৰেইনটোৰ নাছিল, মানে পকেটৰ আছিল। মানে কেনেকুৱাকৈ আৰু পকেটৰ কেনেকুৱাকৈ থাকিল? মানে ৰাতি নটবুক যি আছে, নটবুকখন ওলাই ল'লোঁ। লৈ কিনে চাই থাকোঁতে যেতিয়াপে ঠিক কৰি দিলা, সেইখন বঢ়িয়াকৈ চিৰিখিনি মটকিখিনি জেপত ভৰালোঁ। আৰু নেক্সটখন ওলাওঁতে সেইখনতো ঠিক কৰি দিলা। মই ভাবিলোঁ এখনতো আহিব। গোটাই এনেকৈ ভৰাওঁতে 6 পকেটৰ লম্বেন পিন্ধি গৈছোঁ, পূৰা ফিটিং আৰু। নকল কৰা দেখিছিলোঁ। এনেকুৱা ছাত্ৰ এজন নকল কৰি 6টা বিষয়ত মানে লেটাৰ পাইছে, কিন্তু এনেকুৱা ছাত্ৰৰ কাৰণে আমি গৌৰৱিত। এখেতৰ বাইপাকক আমি সুধিম, মানে আপোনাৰ কেনেকুৱা লাগিছে? মোৰ ভালে লাগিছে। পাউৰ ভিউ দেউতাকে গৌৰৱ অনুভৱ কৰিছে আৰু আমাৰ খদমদ নিউজৰ পৰাও এওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি এজন বুঢ়া ছাত্ৰৰ ওচৰলৈ গৈ আছোঁ আৰু তেওঁক সুধিম আমি, তেওঁ কেনেকৈ মানে কি কৰিলে, কেনেকৈ পাছ কৰিলে। আমি গৈ আছোঁ এতিয়া। কেমেৰামেন এইজন ছাত্ৰজন আহক। দাদা উঠকচোন দাদা উঠক। আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম বিমল। আপুনি কিয়াতে বহি আছে এনেকৈ দুখমনে? এটা কথা কওঁনে, মোৰ ফুটি আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, পাছ কৰিছোঁ। আৰু এটা মনে কথা কওঁ, কাকো নকবি কিন্তু দেই। নকওঁ। একদম ৰিকুৱেষ্ট কৰিছোঁ, অলপ তাৰমানে মালটো অলপমান খাইছোঁ ফুৰ্তিতে। মানে কোনোবাটো ছাবজেক্টত লেটাৰ লৈছে নেকি আপুনি? নাই, লেটাৰ কিয় ল'ব লাগে? পাছ কৰিব পাৰিলি হ'ল আমি। এখেতে পাছ কৰিছে আৰু এখেতৰ ইমান ফূৰ্তি। মানে আপুনি কিমান চনৰ পৰা মেট্ৰিক দিছে? মই 2010 চনত প্ৰথম মেট্ৰিক দিছিলোঁ। 2010ত ফেল পাইছোঁ। 17, 12, 19, 13 পাইছোঁ এটা ছাবজেক্ট। অসমীয়াত মই বনাই পাইছোঁ 27 হায়েষ্ট মাৰ্ক। অসমীয়া ছাবজেক্টত মাত্ৰ 27 পাইছে। আৰু কিমান পাইছিলে? আৰু বেলেগ ছাবজেক্টত কিমান পাইছিলে? মনত নাই, মই চাব লাগিব। মই 2010 চনৰ পৰা মেট্ৰিক দি আছোঁ, বেয়া হৈ আছে। কিন্তু চেষ্টাত দিয়া নাই। কিয় জানানে নাই? কিয়? দৃঢ় বিশ্বাস মই পাছ কৰিম। একদিন নহয়, একদিন হ'লেও মই পাছ কৰিম। পাছ কৰিছোঁ, ভাল লাগছে। মানে আপোনাৰ ফুল বিশ্বাস আছিল আৰু পাছ কৰিম বুলি? পাছ কৰিম। আৰু কি জানানে নাই দাদা, এটা আপোনালোকৰ নামটো নিউজটো খদমদ নিউজৰ জৰিয়তে মই এটা কথা ক'ব খুজিছোঁ। আমাৰ স্কুলৰ মাষ্টৰগিলাৰ অলপমান ভুল আছে।
মানে কেনেধৰণৰ ভুল পঢ়বা পাৰা চলিগেলাক কি আগত বহাব লাগে তাৰমানে স্কুলত পঢ়বা পাৰা চলিগেলাক আগৰ বেঞ্চত বহি থাকে সদায় পঢ়বা নোৱাৰাগেলাক আগৰ বেঞ্চত বহিবা দি পেলাই পঢ়বা পাৰা মানুহ হয় নে নহয় হয় হয় মানে এইটো সঁচা কথা কিন্তু একচুৱেলি মাষ্টৰৰো ভুল নহয় যিবিলাকে পঢ়িব নোৱাৰে সেইবিলাক অলপ চেষ্টা কৰিব লাগে আপুনি চেষ্টা কৰিছে এইবাৰ সেইকাৰণে পাছ কৰিছে ফুৰ্তি কৰিছোঁ সেইকাৰণে আজি ফুৰ্তি মানে এই গামচাখন কিয় এই পুৰাণ গামচা কিয় লৈছে তাৰ মানে মই 2010 চনত প্ৰথম মেট্ৰিক দিছিলোঁ নে নাই 2010 প্ৰথম দিলি বাইদেৱে ভাবিছিল সেইবাৰে পাছ কৰিম বুলি গামচা এখন যোগাৰ কৰি থৈ দিছি সেই ফেল পঢ়ি আছোঁ গামচাখন পুৰণা হৈ আছে 2010 চনৰ পৰা 2023 চনলৈকে পুৰণা হ'ব মই লৈছোঁ পুৰণা ৰেলৱে দিছি সন্মান কৰছি মোক হয়নে নহয় হয় এখেতে 2010ৰ পৰা 23লৈকে চেষ্টা এৰি দিয়া নাই এখেতে চেষ্টা কৰি কৰি আজি 2023ত সফল হৈছে আৰু ছাত্ৰবিলাকে মানে এবাৰ পৰীক্ষা দি ৰিজাল্ট বেয়া হোৱাৰ কাৰণে দ্বিতীয়বাৰো পঢ়াৰ চেষ্টা নকৰে সেইবিলাক ছাত্ৰক কৈছোঁ চেষ্টা কৰি থাকা একেবাৰে নোৱাৰা কাম সবাৰত ছাকচেছ হয় আৰু আমি এতিয়া যাম এজন একেবাৰে ফেইল পৰা মানে ছাত্ৰৰ ওচৰলৈ তেওঁক আমি সুধিম তেওঁ কি ধৰণৰ পঢ়িছিল কেনেকুৱাকৈ পঢ়িছিল কিয় ফেইল কৰিলা গোটেইখিনি আমি ডিটেইলছ ল'ম আৰু আপোনালোকে চাই থাকক খটমনি নিউজ এতিয়া আমি তেখেতৰ কাষলৈ যাই আছোঁ দেউতাই ইমান মিছা কথা কয় ন হয় আমি পৰীক্ষা বেয়া কৰা ল'ৰাজন বিচাৰি পাইছোঁ তুমি অলপ থিয়কচোন মানে কি বিচাৰি আহিছা ইয়াত মই বোলে পৰীক্ষা বেয়া কৰি দেউতাৰ সন্মানখিনি পানীত পেলালোঁ তাকে বিচাৰি আছোঁ সন্মান বিচাৰি আহিছে অঁ সন্মান বিচাৰি আছোঁ 6 ঘণ্টা হ'ল সন্মানখিনি বিচাৰিয়ে আছোঁ দেউতাই ইমান মিছা কথা কয় পাৱাই নাই এতিয়ালৈকে হয় এখেতে দেউতাকৰ সন্মান পানীত বিচাৰি আছে মানে কেনেকুৱা এটা প্ৰতিভা সন্মান বিচাৰি আছে পানীত তোমাৰ যি পৰীক্ষা বেয়া হ'ল মানে দুখ লগা নাই নেকি অলপো দুখ মানে পৰীক্ষা ফেইল কৰাৰ কাৰণে মোৰ দুখ লগা নাই এটা কাৰণতে মোৰ দুখ লাগছি পৰীক্ষাত পাছ কৰা হ'লে দেউতাই মোক ঠাত দিলা হয় সেইকাৰণে মোৰ দুখ লাগছি আৰু 1 বছৰ পাওঁ চালা অঁ এখেতে পৰীক্ষা দিছি থাৰ লোৱাৰ কাৰণে এওঁ যদি পৰীক্ষাত পাছ কৰিব পাৰিলে হয় আজি থাৰত ঘূৰাব পাৰিলে হয়নে হয় 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 আৰু এখেতৰ পৰা আৰু কিছু জানিবলৈ চেষ্টা কৰিম তুমি যি পৰীক্ষাত ফেইল পঢ়লি মানে পঢ়া নাছিলি নেকি পঢ়ছিলোঁ দা পঢ়লি কি হ'ব মোৰ আগৰ বেঞ্চৰ ল'ৰাটো ফেইল কৰিছে পাছতো ফেইল কৰিছে কাষত দুটাই ফেইল কৰিছে মই কেনেকৈ পাছ কৰিম মাজততো অঁ মানে তেওঁলোকৰ পৰা চাই চাই লিখিলি হয় সেইটোৱে দিছোঁ তুমি আৰু পঢ়িবে নে নপঢ়া কি পঢ়াৰ কথা কৈছা পঢ়িব লাগিব থাৰ কাৰ্যতকৈ চাবালে এইবাৰ ফেইল কৰাৰ কাৰণে নিজ কৰিব আহিছা আহাবাৰ অসমৰ ভিতৰত মই টপ কৰিম সেই নিজ কৰিব আহিব লাগিব আহিম নিশ্চয় আহিম আৰু আমি এখেতৰ পৰা কথাখিনি গোটেইখিনি বুজি পালোঁ এখেতে মানে ধৰ পঢ়িছিল কিন্তু ছাকচেছ হ'ব নোৱাৰিলা আৰু আহাবাৰ ছাকচেছ নিশ্চয় হ'ব আমি এখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ খটমনি নিউজটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ